ৰাংচিনা সাৰ্ব সাংস্কৃতিক প্ৰেক্ষাগৃহত কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ'ৰ আদাম আছাৰ আংডেং আজুটাং আৰু নেকাই উন্মোচন হাঞ্জালাংছ ইউথ ক্লাবৰ উদ্যোগত হাঞ্জালাংছ হাইস্কুলৰ চৌহদত সাফাই কাৰ্যসূচী গ্ৰহণ মাণ্ডলিক জিৰিকিণ্ডে কেচিএছ আৰু জেংখা কেচিএছৰ উদ্যোগত 25 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি নমস্কাৰ অসমীয়া প্ৰাইম টাইমৰ হৈতে ষ্টুডিঅত মই সঞ্চয়তা তেৰণবি লৈ আহিছো প্ৰথমটো খবৰ লৈ পুনৰ নতুন গ্ৰন্থ সুবাসেৰে ভৰি পৰিছে ডিফু চহৰৰ আকাশ বতাহ মঙ্গলবাৰে পুৱা কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি তথা গোৱালপৰীয়া লোকগীত সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক চন্দ্ৰ সিং ক্ৰ'ৰ ৰচিত আদাম আছাৰ আংডেং আজুটাং আৰু নেকাই দুখন গ্ৰন্থ উন্মোচন কৰিলে আজি লৰুলাংছৰ ৰাংচিনা সাৰ্ব সাংস্কৃতিক প্ৰেক্ষাগৃহত চন্দ্ৰ সিং ক্ৰ'ৰ ৰচিত গ্ৰন্থ আদাম আছাৰ আংডেং আজুটাং আৰু নেকাই উন্মোচনী সভাত মুখ্য অতিথি হিচাপে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সভাত সভাপতিত্ব কৰে কালচাৰেল সোসাইটিৰ উপসভাপতি হোম সিং বে সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাং কাৰ্যবাহী সদস্য জগত সিং ইংটি অধ্যক্ষ হৰেণ সিং বে বিধায়ক ডক্টৰ মান সিং ৰংপি প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি প্ৰমুখ্যে বিশিষ্ট আৰু মাননীয় ব্যক্তিসকলে যোগদান কৰে উল্লেখ্য আজি গ্ৰন্থ দুখনৰ লেখক চন্দ্ৰ সিং তেৰাঙৰ উপজা দিনো সেয়েহে আজি উপজাত নিজৰ উপজা দিনৰ লগত সংগতি ৰাখি আজি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা বুলি লেখক ক্ৰয় সভাত ভাষণ প্ৰসংগত ব্যক্ত কৰে যি সঁচাকৈ মই ব্যক্তিগত হিচাপে আটাইতকৈ আনন্দৰ দিন 60 বছৰ পূৰ কৰি আজি মই 61 বছৰ আজি ভৰি দিলোঁ মই আগৰে পৰা এটা চিন্তা কৰিছিলোঁ মোৰ জন্মদিনত কাৰ্বি আংলংবাসীক মই কি বুলি উপহাৰ দিম এই কথা চিন্তা কৰি মই পুৰা এবছৰ মই চিন্তা কৰিছিলোঁ মই শেষত ভাবিলোঁ মইতো অন্য একো নাই মোৰ এই লিখনিটোহে মই কাৰ্বি আংলং ৰাইজক মই উপহাৰ দিম সেয়েহে মই দুখন কিতাপ মই লিখি উলিয়াইছোঁ এটাটো হ'ল আদাম আছাৰ আংডেং আজুটাং এইটো অসমীয়াত যদি কয় বিবাহ পদ্ধতি কাৰ্বিসকলৰ বিবাহ পদ্ধতিৰ ইয়াৰ বিৱৰণ আৰু এটাটো হৈছে নেকাই মোৰ আত্মজীৱনীৰ কথা মোৰ আত্মজীৱনীৰ কাৰণে মোৰ আত্মজীৱনী যিখিনি লিখিছে সম্ভৱ এই কাৰ্বিৰ কাৰণে প্ৰয়োজন নহ'ব পাৰে যদিও মই মোৰ যি পৰিয়াল লোকসকল আছে মোৰ অঙহী বঙহীসকল আছে এই মোৰ অঙহী বঙহী মোৰ পৰিয়ালবিলাকক মই উপহাৰ হিচাপে দিছোঁ লগতে মই আজি ইমান আনন্দ পাইছোঁ যে কাৰ্বি আংলঙৰ বিশিষ্ট ব্যক্তিসকল কাৰ্বি আংলং সমাজ কাউন্সিল চেয়াৰমেন আদি কৰি বিধায়ক মহোদয় আৰু আটাইতকৈ ৰংবং ছাৰ ইমান অসুস্থতাৰ মাজতো মোৰ এই জন্মদিন আশীৰ্বাদ দিবৰ কাৰণে যে আজি আহিছে মই সঁচাকৈ তেখেতক আদৰি লৈছোঁ আৰু মই মোৰ জীৱনত আটাইতকৈ সুখী দিন হিচাপে মই চিন্তা কৰোঁ ভাষণ প্ৰসংগত গ্ৰন্থ লেখক ক্ৰয় আৰু ব্যক্ত কৰে যে তেওঁৰ গোটেই জীৱনটো উৎসৰ্গা কৰিব কাৰ্বি পৰম্পৰাগত সাংস্কৃতিক দিশটো উত্থানৰ বাবে আনহাতে বিশিষ্ট অতিথি হিচাপে সভাত যোগদান দিয়া বিশিষ্ট উপন্যাসিক তথা পদ্মশ্ৰী ৰংবং তেৰাঙে ভাষণত কাৰ্বি লোককথা কিংবদন্তি আদি উপযুক্ত সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ কাৰ্যত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আগভাগ ল'ব লাগে বহু অতন্তা লাহান আগে নাগা চমান তুমবাতেলো কাৰ্বি এটুমা লিটাৰেচাৰ টুকে ৰিচ Crispy. Ali ikun khobor henele aposto. Lasi la medame family tuning di tekano jenang ikum isi kedi anta. Camera
পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতি সংবাদ ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ ইউথ ক্লাবৰ উদ্যোগত হৰিয়জান হাইস্কুলৰ চৌহদত গ্ৰহণ কৰা হয় সাফাই কাৰ্যসূচী এবাৰ হাঞ্জালাংছ হাইস্কুলে ভৰি দিছেহি সোণালী জয়ন্তী বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহৰ উপলক্ষে স্কুলৰ সম্পূৰ্ণ চৌহদখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যৰে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি উদ্যোক্তা তথা হাঞ্জালাংছ ক্লাবৰ সভাপতি হাৰসিং বে আৰু সম্পাদক সঞ্জয় টিছই কাট নিউজৰ সাংবাদিকক জানিব দিয়ে উল্লেখ্য 3 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ হৰিয়জান হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব ইয়াৰ উপৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপিও এই সাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ মাণ্ডলিক জিৰি কিন্টেং কেচিএছ আৰু জেংখা কেচিএছৰ অধীনত অনুষ্ঠিত 25 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ইতিমধ্যে সামৰণি পৰিছে সমগ্ৰ কাৰ্বি আংলঙৰ মাণ্ডলিক কেচিএছৰ উদ্যোগত যোৱা 26 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহ এই দুই মহোৎসৱ থলীতে অগণন সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতি আছিল লক্ষণীয় চেং ক্ৰংচুই মুৰি পংচুৰি সুৰৰ লগতে ৰিটনং চিংদি চংকান হাচা কেকান আদি যুৱক যুৱতীৰ ভিন্ন নৃত্য প্ৰতিযোগিতাই সমগ্ৰ জিৰি কিন্টেং আৰু জেংখাৰ আকাশ বঁটা উমাল কৰি ৰাখিছিল লগতে পৰম্পৰাগত খেল ধেমালি আদিক বাদ দিলে হ'বনে মুঠতে 26 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈকে এই বৃহত্তৰ এলেকাৰ অগণন ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে উৎসৱৰ আয়োজক মাণ্ডলিক কেচিএছৰ লক্ষ্য সফল কৰি তুলিছিল এইহেন সুন্দৰ শাৰদীয় বতৰত জেংখা মহোৎসৱ থলীত ৰাজহুৱা সভাত কাৰ্বি লামেট আমাৰ প্ৰাক্তন সভাপতি খৰসিং টেৰনে মুখ্য অতিথি হিচাপে উপস্থিত থাকে la program long lang elo tang te kwan la yu tang ju ban phan kwan bori ko nom la ba ko thik phe sta non ke chi nam te pe non ning kan ko ra phop ring nang lo pot ka bi ju jonel la ba he jonel ni jonel youth festival ko ka jonel ju mission rong ma je bang ning kan ko ra phop ring lo rup talin alam ko lo kasidaga risu yang atum blog one hawar jiring hawar korte atum risu yang atum risu nimso atum service har podum ta youth festival pusta chilang na kol komiti bola atum ka to we panta ning sampik lo pending arong ning karong ning klong pesa tum panta ahir jume pilo katom to paje আনহাতে জিৰি কিন্টেং মহোৎসৱ থলীত কেচিএছৰ প্ৰতিষ্ঠাপক সম্পাদক ৰয় ইংহিয়ে যোগদান কৰে আমাৰ কাট নিউজৰ সাংবাদিক বীৰেন ইংহিয়ে এই সন্দৰ্ভত বিস্তৃতভাৱে দৰ্শকসকলক দেখুৱাব মহোৎসৱ থলীত আনন্দ কেৱল কাৰ্বি ৰাইজে উপভোগ কৰা নাই ৰাইজৰ সুৰক্ষাৰ বাবে মজুত থকা সুৰক্ষা বাহিনীও ভালদৰে উপভোগ কৰিছে সুৰক্ষা জোৱানজনে ৰাজ্যৰ ভিতৰত কাৰ্বি পৰম্পৰাগত সংস্কৃতি অনন্য বুলি প্ৰশংসা কৰে খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফু মাঞ্জা মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত ডেংৰালী আকলামত কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সফল সম্পন্ন কৰাৰ ক্ষেত্ৰত আকুণ্ঠ সহযোগিতা আগবঢ়োৱা সমূহ সাংস্কৃতিক কৰ্মকৰ্তাসকলক সমিতিৰ তৰফৰ পৰা আন্তৰিক শলাগ আগবঢ়াইছে সমিতিৰ সম্পাদক মনেশ্বৰ কিলিঙে মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ভূমি প্ৰদান কৰা সাংসদ বীৰেন সিং ইংটি আদৰণি সমিতিৰ সভাপতি সম্পাদক তথা সমূহ কৰ্মকৰ্তাসকললৈ আন্তৰিক শলাগ যাচি সদৰি কৰে যে মহোৎসৱ চলি থকা কেইদিনত নেৰানেপেৰা বৰষুণে যথেষ্ট আহুকাল কৰাৰ মাজতো বোকা পানী খচকি মহোৎসৱ উদযাপনৰ কাম সফল সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা আটাইবিলাক সাংস্কৃতিক প্ৰেমী ৰাইজলৈকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি House of Milin. Discount on all collection. 70% discount on items like ornaments, earrings, garments, dress, shoes, bags, baby blanket, etc.
No discount on new collection. It remains as usual. House of Milin, Main Market, near Day Engineering, Difu, Karbi Anglong, Assam. SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike only for GOVT employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल, बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ। টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়, হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road, near Atur Kimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Atur Kimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে।
পূব কাৰ্বি আংলং বিজেপি মজদুৰ মৰ্চা আৰু সাৰ্বজনীন কালী মন্দিৰ সমিতিৰ উদ্যোগত 2 অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তীৰ দিনা ডিফু ৰেলৱে ষ্টেচন চৌহদত ৰূপায়ণ কৰে সাফাই কাৰ্যসূচী। সাফাই কাৰ্যসূচী হিদিনা পুৱা 7 বজাৰ পৰা আৰম্ভ কৰি দুপৰীয়া 12 বজাত সম্পন্ন কৰা হয়। কাৰ্যসূচীত পূব কাৰ্বি আংলং জিলা বিজেপি মজদুৰ মৰ্চাৰ সভাপতি প্ৰদীপ বেগ, উপসভাপতি সঞ্জীৱ সোণোৱাল, সাংগঠনিক সম্পাদক বিক্ৰম গগৈ, বিপুল ডেকা, এডৱিন টাৰো, বিজু দাস, প্ৰদীপ বড়ো প্ৰমুখ্য সদস্য তথা বিষয়ববীয়াসকলে ভাগ লয়। উল্লেখ্য যে পূব কাৰ্বি আংলং জিলা পূব কাৰ্বি আংলং বিজেপি মজদুৰ মৰ্চাৰ আৰু কালী মন্দিৰ সমিতিৰ সদস্য তথা বিষয়ববীয়াসকলে সাফাই কাৰ্যসূচীৰ অন্তত হোৱা এক চমু আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি মাহৰ দেওবাৰে সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু এই সাফাই কাৰ্যসূচী কেৱল ডিফু ৰেলৱে ষ্টেচনৰ মাজতে সীমাবদ্ধ নাথাকি চহৰৰ অন্যান্য চুবুৰীতো ৰূপায়ণ কৰি যাব। স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। শ্ৰী ভাগৱত সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব শ্ৰীমদ ভাগৱত কথা ভক্তি জ্ঞান যজ্ঞ। ডিফু মাৰুৱাৰী বিবাহ ভৱনত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমদ ভাগৱত কথা যজ্ঞ অহা 6 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ হ'ব। ডিফুৰ মাৰুৱাৰী বিবাহ ভৱনত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমদ ভাগৱত কথা যজ্ঞ অহা 6 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ হ'ব। শ্ৰীমদ ভাগৱত সেৱা সমিতিৰ উদ্যোগত আয়োজিত এই ভক্তি জ্ঞান যজ্ঞ অনুষ্ঠানলৈ স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিবলৈ সমূহ চহৰবাসীক উপদেষ্টা সমিতিৰ হৈ মুখ্য উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া টি.কে. বৰ্মনে আহ্বান জনাইছে। ৰেড হৰ্ণ ডিভিজন আৰ্মিৰ উদ্যোগত পূব কাৰ্বি আংলঙৰ সৰিয়জান এলেকাৰ চিলনীজানত 1 অক্টোবৰত অনুষ্ঠিত কৰে বিনামূল্য চিকিৎসা সেৱা শিবিৰ। 2017-18 বৰ্ষৰ সৎভাৱনা আঁচনিৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰেড হৰ্ণ আৰ্মিয়ে বিগত দিনৰ পৰা জিলাখনৰ সাধাৰণ ৰাইজৰ কল্যাণৰ বাবে সময়ে সময়ে কল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে। এইদৰে এইবাৰো চিলনীজান এলেকাত এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ ৰূপায়ণ কৰে ৰেড হৰ্ণ ডিভিজনে। আৰ্মি আৰু চিলনীজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট সকলৰ সন্মিলিত প্ৰচেষ্টাৰে আগবঢ়োৱা এই বিনামূলীয়া চিকিৎসা শিবিৰত খৰিহজান এলেকাৰ পুৰুষ, মহিলা তথা শিশুৰ সৰ্বমুঠ 435 গৰাকীয়ে চিকিৎসা শিবিৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ পাতি আদি লাভ কৰে। ৰেড হৰ্ণ ডিভিজনে জনসাধাৰণৰ প্ৰতি সজাগতামূলক আদি কাৰ্যসূচীসমূহ অনাগত দিনবোৰত গ্ৰহণ কৰি যোৱাৰ কথা বিজ্ঞপ্তিযোগে জানিব দিয়ে। চিলনীজান বহুমুখী সমবায় সমিতিত আজি নতুন অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কাৰ্যসূচীত ডিফুৰ পৰা সমবায় সমিতি বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক ৰঞ্জিত কুমাৰ দত্তই পৰ্যবেক্ষক তথা ৰিটাৰ্ণিং বিষয়া হিচাপে উপস্থিত থাকে। অধ্যক্ষ পদৰ বাবে খগেন তেৰা আৰু ৰঞ্জিত সিং তাঁতীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নিৰ্বাচনত অধ্যক্ষ পদত খগেন তেৰণ বিজয়ী হয়। আনহাতে উপাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত এজনে নিজৰ মনোনয়ন উঠাই লোৱাত আনজন প্ৰাৰ্থী প্ৰমোদ গগৈক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰে। অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ বাবে আজি নিৰ্বাচনী প্ৰক্ৰিয়া হৈ যোৱাৰ অন্তত মুঠ 15জনীয়া নিৰ্বাচিত সদস্য তথা বিষয়ববীয়াৰে এখন পূৰ্ণাংগ সমিতি হয়। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছোঁ। ধন্যবাদ।